প্ৰথমতে আমি এটা যুক্তাক্ষৰ ল'ম, সেইটো হৈছে ক যোগ ল, কয়লয়াক ল। কয়লয়াক লৰ পৰা আমি দুটা উদাহৰণ পঢ়ি চাম, শুক্ল আৰু ক্লীব। তালব্য শয়ুষু, কয়লক্ল, শুক্ল। ইয়াৰ পিছৰ শব্দটো হৈছে ক্লীব। কয়লক্ল দীৰ্ঘইকাৰে ক্লি, ৱাব্ব, ক্লীব। ইয়াৰ পিছত আমি ময়লয়াম ল এই যুক্তাক্ষৰটো পাইছোঁ, ম যোগ ল, ময়লয়াম ল। ময়লয়াম লৰ পৰা আমি দুটা উদাহৰণ পঢ়ি চাম, ম্লান আৰু অম্ল। ময়লয়াম লত আকাৰে ম্লা, দন্ত্য ন, ম্লান। ইয়াৰ পিছৰ শব্দটো হৈছে অম্ল, অ ময়লয়াম ল, অম্ল। ইয়াৰ পিছত আমি শইলশ্ল যুক্তাক্ষৰটো লৈছোঁ, তালব্য শ যোগ ল, শইলশ্ল। শইলশ্ল যুক্তাক্ষৰৰ পৰা আমি দুটা উদাহৰণ পঢ়ি চাম, শ্লোক আৰু শ্লেট। শইলশ্লত উকাৰে শ্লু, ক, শ্লোক। শ্লেট, শইলশ্লত একাৰে শ্লে, মূৰ্ধন্য ত, শ্লেট। শইলশ্লৰ পৰা শ্লোক আৰু শ্লেট। ইয়াৰ পিছত আমি পোৱা যুক্তাক্ষৰটো হৈছে প যোগ ল, পয়লয়াপ ল। পয়লয়াপ লৰ পৰা আমি দুটা উদাহৰণ পঢ়ি চাম, প্লেগ আৰু আপ্লুত। পয়লয়প্লত একাৰে প্লে, গ, প্লেগ। আপ্লুত, আ, পয়লয়প্লত হৰ্ষৌকাৰে প্লু, দন্ত্য ত, আপ্লুত। পয়লয়প্লৰ পৰা দুটা উদাহৰণ হৈছে প্লেগ আৰু আপ্লুত। ইয়াৰ পিছত আমি একেবাৰে শেষৰ যুক্তাক্ষৰটো ল'ম, গ যোগ ল, গয়লয়াগ ল। গয়লয়াগ লৰ পৰা আমি দুটা উদাহৰণ পঢ়ি চাম, গ্লানি আৰু আত্মগ্লানি। গয়লয়গ্লত আকাৰে গ্লা, দন্ত্য নত হৰ্ষৈকাৰে নি, গ্লানি। আত্মগ্লানি, আ, দন্ত্য তয়মত ম, গয়লয়গ্লত আকাৰে গ্লা, দন্ত্য নত হৰ্ষৈকাৰে নি, আত্মগ্লানি। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, আমি এই উদাহৰণকেইটা আকৌ এবাৰ পঢ়ি চাম, শুক্ল, ক্লীব, ম্লান, অম্ল, শ্লোক, শ্লেট, প্লেগ, আপ্লুত, গ্লানি, আত্মগ্লানি।